নমস্কাৰ ৰাইজ, মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকৰ দিনটো ভালেই গৈছে। এয়া আকৌ ভিডিঅ'টো কালি কৰা হৈছিলে বাৰু, আজিহে আপোনালোকৰ মাজলৈ আপলোড কৰিছোঁ। নিমন্ত্ৰণ এভাগ আছিলে, আমাৰ পৰিয়ালৰ হয়, ঘৰৰে হয়। ছোৱালীজনী জন্ম হৈছিলে, এমহীয়া পাতিছিলে, মানে ভোজ ভাত দিছিলে। আমাৰ গাঁৱৰে আছিলে বাৰু, তেওঁলোকে আকৌ বেলেগ এখন গাঁৱলৈ উঠি গৈছে। এখন নপুখুৰী পাৰ বুলি কয়। তালৈ যোৱা ভিডিঅ'টো কৰা নহ'ল দিয়ক। তাৰ পৰা যেতিয়া আমি উভতি আহিছোঁ ঘৰলৈ বুলি, তেতিয়াহে ভিডিঅ'কণ কৰা হৈছে। এইফালে আকৌ কাম লাগি আছে। এইখিনিত আকৌ এয়া শ্মশানহে দেই। শ্মশানতে বাৰু এইখিনি মুকলি কৰি এতিয়া শিৱ মন্দিৰ এভাগ প্ৰতিষ্ঠা কৰিব লৈছে তেওঁলোকে। বৰ ভাল লাগিছে। মই আকৌ বহুত দিন এইফালে অহা নাই নহয়, দেখি আকৌ বৰ ভাল লাগিলে। এইফালে আকৌ বেলেগ এখন গাঁৱলৈ যায় বাৰু, সেইফালে পথাৰলৈ যায়। আকৌ এইটো মন্দিৰ ফালে যে যোনটো ৰাস্তা গৈছে, সেইফালে আকৌ মেইন ৰাস্তাত উঠেগৈ বাৰু আমাৰ। এয়া আগতে যে এয়া জংঘল, গম পাইছেনে? একে আন্ধাৰ হৈ থাকে গোটেই। এতিয়া মুকলি কৰি দিছে যে বহুত ভাল লাগিছে। আৰু মানুহবোৰ আহিবলৈ ভয়ো কৰে। ৰাতি হ'লেতো ক'বই নালাগে বাৰু। আমিও ভয় কৰোঁ দিয়ক আহিবলৈ, আৰু সৰু ল'ৰা ছোৱালী আনিবলৈও ভয় লাগে। এয়া আকৌ জাবৰ জোথৰে গাঁৱৰ মানুহে বাৰু পেলাইহি ইয়াতে। এয়া মায়েহঁতে আহি থাকোঁতে আকৌ বাটটোত গোটেই ভূতৰ কথা কৈ আহিছে, গম পাইছেনে? ভয়ো লাগি আহিছে। আপোনালোকৰ তাত বাৰু ভূত দেখিছেনে? আপোনালোকে কমেণ্ট এটা কৰি জনাবচোন বাৰু, আপোনালোকৰ সেইপিনে ভূত চুত ওলায়নে? আমাৰ এইপিনে বোলে আগতে খুব ভূত ওলায়। মানুহবোৰে যাবই নোৱাৰে পথাৰলৈ গৰু চৰাবলৈ, এনেকৈ মানে আহিব নোৱাৰে। তাকে কৈ আহি আছে আৰু। আইতাহঁতে ককাহঁতে বোলে দিনত, আইতাহঁতৰ ককাহঁতৰ তেওঁলোকৰ দিনত মানে ভূতবোৰ ওলাইছিলে। তাকে শুনি শুনি আহি আছোঁ আমি, মাহঁতেও কৈ আহি আছে। ভিডিঅ'টো ভাল লাগিছে যদি লাইক এটা, কমেণ্ট এটা